guys, welcome back to my YouTube channel. আৰু আজি গৈ আছো মানে পাতলা ৰহা মা ঠাকুৰণী পূজা লৈ আৰু মোৰ লগত বহুত লগ বন্ধু যাব বাৰু দেখুৱাই আছো প্ৰথমতে মই মানিকপুৰ যাই লওঁ আৰু তাত মানে মোৰ বন্ধু যদি আছে তো লগ পাইছো তেনেহ'লে তাত আৰু ভিডিঅ' চাই থাকিব সকলোকে বহুত ধুনীয়া হ'ব তো বলক আৰু ধুনীয়াকৈ গৈ আছো আৰু অকণমান আগত গ'লে পামে মানিকপুৰত মানে আছিনুৰ ৰখি আছে মোক আৰু বৰবিলাত মানে এজন বন্ধু যাব আজি প্ৰথম চিনাকি হ'ব বিকি বৰ্মন আৰু পাতলা ৰহাত বাৰু বহুত চিনাকি লগ আছে এয়া যিহেতু ফাৰ্ষ্ট ইয়াৰ উঠিছোঁ নতুন লগ বন্ধু পাইছোঁ তো তেওঁলোকৰ লগত ধুনীয়াকৈ আজি ফুৰিম ভিডিঅ' থাকিব শেষলৈকে চব ধুনীয়াকৈ গৈ আছোঁ ধুনীয়াকৈ সেউজীয়া পৰিৱেশৰ মাজে মাজে আৰু আজি অকণমান পিছতে মানে মোৰ যিহেতু কেমেৰাটো ভাল নহয় আৰু স্পেচিয়েল বস্তু এটা কৰিম মানে আজি মই এই ব্লগটো আৰু অকণমান পিছতে যি মানে বিক্ৰীৰ মোবাইলেৰে বনাম আৰু তাৰপিছত পাতলা ৰহা হৈ পালে মটৰৱালা মোবাইলেৰে আপোনালোকে ভিডিঅ'টো চাব পাব চাই থাকক ভিডিঅ'টো ধুনীয়া কোৱালিটি বা দিম আজি আপোনালোকক আৰু এইফালে চাওক আছিনো আহি পালে আৰু এতিয়া মানে চিটকিবাৰী ৰাস্তাটোৰে সোমাই দিছোঁ আৰু এইফালে মানে বিক্ৰীহঁতৰ ঘৰ বহুত ওচৰতে হয় সেইকাৰণে গৈ আছোঁ অলপ আগেৰে মানে লেফ্ট ল'লে অকণমান গ'লে পাই যাম আৰু এইফালে আছিনুৰ ধুনীয়াকৈ আহি গৈছে আৰু মই গৈ আছোঁ পাতলা ৰহাৰ আছিনুৰ আজি কেনে জছ পুৰা জছ পাইছে লাজ পাইছে চাওক আজি ভিডিঅ'টো মানে দীঘল কৰিম বহুতে কয় 2-3 মিনিটৰ ভিডিঅ' বনাব বোলে তো আজি ভিডিঅ' বহুত দীঘল কৰিম সেই থাকক আৰু অকণমান পিছতে মই বিক্ৰীৰ মোবাইলেৰে মানে ব্লগ বনাম আৰু চাওক পাতলা ৰহা আহি পালোৱে ধুনীয়াকৈ হাইৰডটো আছে আৰু ধুনীয়াকৈ এতিয়া আহি পালোঁ আৰু এইফালে পাৰ হৈ ল'লোঁ গাইছ এইটো চাওক পাৰ হৈ ল'লোঁ আৰু সেইটো পাৰে আছে অকণমান গ'লে পাই যাম আৰু এইখিনিতে মানে গাইছ এটা ঘটনা হৈ গ'ল চাওকচোন কিমান দূৰ দূৰণলৈকে দীঘলীয়া মানে জাম হৈ গ'ল জামত ফচি গ'লোঁ গাইছ আৰু তেওঁ যাবলৈ চেষ্টা কৰি আছে যিহেতু চাইকেল কাৰণে যাব অকণমান সুবিধা হৈছে যিহেতু তেওঁ অকণমান ৰখি দিওঁ বাৰু ছাইডতে ভিডিঅ'টো চাই থাকক আপোনালোকক দেখাম আৰু গাইছ নোৱাৰোঁ যাব সেইকাৰণে ইয়াতে ৰখি দিছোঁ আগত মানে যিহেতু পাতলা ৰহাৰ ইয়াতে মানে ষ্টেচনটো ওচৰতে সেইকাৰণে মানে ট্ৰেইন আহি আছে সেইকাৰণে মানে বহুত চাওক দূৰ দূৰণলৈকে পূৰা জাম লাগি গৈছে গাইছ জুম কৰি দেখুৱাই দিছোঁ আপোনালোকক সকলোৱে মানে লাইন লাগি গৈছে যিহেতু পূজাটো ইয়াৰ বহুত ডাঙৰ হয় বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে আৰু গাইছ ফাইনেলি আহি পালোঁ ইয়াৰ মেইন গেটখন মন্দিৰৰ আৰু ধুনীয়াকৈ গৈ আছোঁ ইয়াত মানে বহুত জাম হৈছে সেইকাৰণে বহুত টাইম ৰখি গাইছ প্ৰায় 2-3 ঘণ্টা মানে জামত ফচিছিলোঁ আৰু এতিয়া গৈ আছোঁ আৰু এইফালে চাওক কি ধুনীয়া গেট বনাইছে এইখন মানে নৰ্মেল গেট মানে ডিজাইন কৰি বনাইছে সেইখন মানে মেইন গেট আছিল সেইখন প্ৰথমতে আৰু চাওক মানুহ লাইন চাওক গাইছ কিমান আল্টিমেট লেভেলত মানুহ হৈছে ইয়াত হাজাৰ মানুহ হৈছে গাইছ চাওক আৰু অকণমান আগত গ'লে পাই যাম মন্দিৰটো তো আপোনালোকে চাই থাকক বঢ়িয়াকৈ দেখুৱাম আপোনালোক ধুনীয়াকৈ আৰু এতিয়া গৈ আছোঁ মানুহ মানে পিছে খোজকাঢ়ি গৈ আছোঁ যিহেতু মানে চাইকেল মানে ওচৰলৈকে আনিব দিয়া নাই সেয়েহে গৈ আছোঁ খোজকাঢ়ি গৈ আছোঁ গাইছ আৰু গাইছ চাওক ফাইনেলি আহি পালোঁ মন্দিৰৰ মানে মেইন গেটখন যিখন ওচৰতে আছে কি ধুনীয়াকৈ সজাইছে চাওক ডিজাইন দিছে ফুলৰ ধুনীয়াকৈ আৰু আমি অকণমান গ'লেই পাই যাম ধুনীয়াকৈ ইয়াতে মানে ভৰি হাত ধুই এতিয়া সেৱা কৰি লওঁ আৰু যিহেতু যাম দেখুৱাব নোৱাৰিম বেছি থাকে ইয়াতে চাওক কিমান আৰু এইখিনিতে আপোনালোকে এটা চিনেমেটিক শ্বৰ্ট চাই লওক আৰু গাইছ পূজাত যোৱাৰ পৰা একোৱে খোৱা নাই সেয়ে আৰু আছিনুৰ মই অকণমান কুঁহিয়াৰ ৰস খাই লওঁ ধুনীয়াকৈ আহি পাই গ'লোঁ তাতে আপোনালোকে দেখিছে বহুত দাম হৈছিলে সেইকাৰণে বেছি মানে চট লোৱা নাই তো গাইছ ধুনীয়াকৈ আহি পালোঁ চাই থাকক মানে গাইছ যাওঁতে মানে যিটো জছ আছিল সেইটো গাইছ জছ নোহোৱা হৈ গৈছে গাইছ মই বহুত বেয়া লাগিছে কাৰণটো কৈছোঁ গাইছ ধুনীয়াকৈ গৈ আছিলোঁ আৰু আহোঁতে নিতুল ব্লগ দেখা পালোঁ নিতুল ব্লগ ৰাইডাৰ হয় তেওঁ আৰু ট্ৰেভেলাৰ নয়নদাকো দেখা পালোঁ গাইছ থাৰখন দেখিলোঁ তেওঁলোকক মাত লগাইছিলোঁ বাৰু নুশুনিলে হাইৰডত আছিলতো সেইকাৰণে নুশুনিলে তো সেইকাৰণে গাইছ বহুত বেয়া লাগিছে লগ নাপালোঁ একদম ওচৰৰ পৰা মানে লগ পাইছিলোঁ অলপৰ কাৰণে মানে ফেচ টু ফেচ লগ নাপালোঁ তো লগ পাম বুলি আশা আছে কেতিয়াবা তো এনেকৈ গৈ আছোঁ ঘৰলৈ আৰু গাইছ ফাইনেলি আহি পালোঁ ঘৰ আৰু মানে ড্ৰেছ ওলাই ল'লোঁ বহুত গৰম লাগিছিল সেইকাৰণে ধুনীয়াকৈ ভাত পানী খাই ৰেডি হ'লোঁ আৰু ভিডিঅ'টো আজি এইখিনি আছিল আপোনালোকৰ কাৰণে কিমান কষ্টকৈ ঘামি জামি ভিডিঅ' বনাওঁ গাইছ আপোনালোকে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰক ভিডিঅ'টো মানে নিজৰ লগ বন্ধুসকললৈ যিমান পাৰে শ্বেয়াৰ কৰিব তো আজিলৈ বাই বাই